নমস্কাৰ, এই মুহূৰ্তত জনাই আছোঁ ৰাজ্যবাসীৰ কাৰণে কেইবাটাও ডাঙৰ খবৰ। আজি হৈছে 13 অক্টোবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰবোৰ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি আপুনি আধাৰ কাৰ্ড আপডেট কৰা নাই তেন্তে আপোনাৰ বাবে এই খবৰটো অতিকৈ জৰুৰী। যদি আপুনি আধাৰ কাৰ্ড পোৱাৰ 10 বছৰতকৈ অধিক হৈছে তেন্তে আধাৰ কাৰ্ড আপডেট কৰাটো আপোনাৰ বাবে অতিকৈ প্ৰয়োজনীয়। ভাৰতত আধাৰ কাৰ্ড এক অতি গুৰুত্বপূৰ্ণ নথিত পৰিণত হৈছে। আজিকালি কোনো চৰকাৰী আঁচনিৰ সুবিধাই লওক বা কোনো ঠাই ভ্ৰমণ কৰক, আধাৰ কাৰ্ড অতি গুৰুত্বপূৰ্ণ নথি। আধাৰ কাৰ্ড অবিহনে কোনো গুৰুত্বপূৰ্ণ কাম কৰাটো অতি কঠিন। কিন্তু আধাৰ কাৰ্ডক লৈ আছে এটা গুৰুত্বপূৰ্ণ কথা। 2009 চনৰ 28 জানুৱাৰীত ভাৰতত প্ৰথম আধাৰ কাৰ্ড আঁচনি আৰম্ভ কৰা হৈছিল। এনে অৱস্থাত যদি আপুনি আধাৰ কাৰ্ড পোৱাৰ 10 বছৰতকৈ অধিক সময় হৈছে তেন্তে আধাৰ কাৰ্ড আপডেট কৰাটো অতিকৈ প্ৰয়োজনীয়। 10 বছৰ পুৰণি আধাৰ কেনেকৈ আপডেট কৰিব লাগিব তাৰ তথ্য আপোনালোকক জনাই আছোঁ। এই সন্দৰ্ভত তথ্য দি আধাৰ প্ৰদানকাৰী সংস্থা ইউনিক আইডেণ্টিফিকেশ্যন অথৰিটি অফ ইণ্ডিয়া চমুকৈ UIDAI কৈছে যে যোৱা 10 বছৰত আধাৰ কাৰ্ড এক অত্যাৱশ্যকীয় ID প্ৰমাণ হিচাপে আত্মপ্ৰকাশ কৰিছে। সেয়েহে সময়ে সময়ে আপডেট কৰিব লাগিব। এই সন্দৰ্ভত তথ্য দি UIDAI কয় যে আধাৰ আপডেট কৰাটো বাধ্যতামূলক কৰা হোৱা নাই, কিন্তু যদি আপোনাৰ আধাৰ সৃষ্টি হোৱাৰ 10 বছৰতকৈ অধিক হৈছে তেন্তে UIDAI আপোনাৰ আধাৰ আপডেট কৰিবলৈ অনুৰোধ কৰিব। নাগৰিকসকলে সেই অনুসৰি আধাৰ আপডেট কৰিব পাৰে মাই আধাৰ পৰ্টেল বা আধাৰ চেণ্টাৰত গৈ। অৱশ্য যদি আপুনি আধাৰত ঠিকনাটো আপডেট কৰিব বিচাৰে তেন্তে ইয়াৰ বাবে আপুনি সুকীয়াকৈ মাচুল দিব লাগিব।